হাই ফ্ৰেণ্ড, মই এটা নতুনকৈ ইউটিউব চেনেল খুলিছোঁ। ৱেলকাম টু মাই এছামিজ এগ্ৰিকালচাৰ টিপছ। মই এটা খেতিৰ বিষয়ে ভিডিঅ' কৰিম। আমি কেনেকৈ কি পদ্ধতিত খেতি কৰোঁ তাৰ ওপৰত আমি ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাই আপোনালোকক দেখাম। মোৰ নামটো হ'ল কৰুণা চৰকাৰ, ঘৰটো চিপাঝাৰতে হয়। এইবাৰ মই BA 5th ছেমিষ্টাৰ পঢ়ি আছোঁ। যিহেতু আমি গোটেই বছৰটো খেতি কৰোঁ, তাৰ ওপৰত আগতে চেনেলটো খুলিম বুলি ভাবিছিলোঁ, কিন্তু কিবা মোৰ প্ৰব্লেমৰ কাৰণে চেনেলটো খোলা নাছিলোঁ। এতিয়া খুলিছোঁ। আমি খেতি কি ধৰণে কেনেকৈ কৰোঁ এতিয়া আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম। আমি কেনেকুৱা কি পদ্ধতিত খেতি কৰি আছোঁ, কেনেকুৱাকৈ কি কৰি খেতি কৰোঁ, সেইবিলাক গোটেইখিনি বস্তু আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম। আৰু যিহেতু আমাৰ ভাৰতবৰ্ষখন কৃষি প্ৰধান দেশ, সেইকাৰণে আমি খেতিৰ জৰিয়তে কেনেকৈ জীৱন নিৰ্বাহ কৰি আছোঁ, এইবাৰৰ পৰা ভিডিঅ'ত আপোনালোকে আমাৰ ইফালে চাপৰি অঞ্চলত কেনেকৈ কি পদ্ধতিত খেতি কৰে গোটেইখিনি আপোনালোকক দেখাম। খেতি কৰিবলৈ বহুত বেছি জ্ঞানৰ দৰকাৰ নাই, মাত্ৰ নিজৰ মাটি থাকিলে সেই মাটিখিনি ভালকৈ চহাই পেলাই বা উপযোগী কৰি পেলাই, খেতিৰ উপযোগী কৰি পেলাই কেনেকৈ উৎপাদন বৃদ্ধি কৰিব পাৰি, আমি সেই জৰিয়তে আপোনালোকৰ মন্তব্য লৈ কেনেকৈ কিমান পৰিমাণে কি বস্তুৰ প্ৰয়োগ কৰিলে হয়তো আমাৰো ভুল হ'ব পাৰে, আপোনালোকৰ জৰিয়তে আপোনালোকে যদি আমাৰ ভুল হয় গোটেইখিনি শুধৰাই দিব বুলি আশা কৰিছোঁ। সেয়েহে আমি কি পদ্ধতিত কেনেকৈ খেতি কৰোঁ আপোনালোকক গোটেই ভিডিঅ'ৰ জৰিয়তে দেখাম। আৰু এয়া আমি মাটি চহাইছোঁ। এতিয়া মাটি চহোৱা হৈছে। মাটি চহোৱাৰ পিছত খেতিত সাৰ দিব লাগে। এতিয়া মই সাৰ দি আছোঁ। ইয়াত আপোনালোকে চাই আছে, মই এতিয়া সাৰ দি আছোঁ। ইয়াৰ ভিতৰত DAP, ইউৰিয়া, পটাছ আৰু দানা আছে। কোনটো কি পৰিমাণে দিব লাগে তাৰ মই এইটো বস্তু নেক্সট ভিডিঅ'ত দেখাম। এতিয়া আপোনালোকে চাই আছে, মই সাৰ ছটিয়াই আছোঁ। এয়া মই এতিয়া সাৰ ছটিয়াই আছোঁ। আমি যিহেতু বেছিকেলি আমি মাকৈ খেতিয়ে কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত কমেণ্টৰ জৰিয়তে জনাব। এয়া আজি আমি সাৰ ছটিয়াই আছে, সিহঁতে সাৰ ছটিয়াই আছে। সাৰ আমি আজি কিমান পৰিমাণে কিমানখিনি দিছোঁ আপোনালোকক মই নেক্সট ভিডিঅ'টোত দেখাম। ইয়াৰ পিছত যিটো ভিডিঅ' হ'ব তাতে মই গোটেইখিনি কৈ দিম। কেনেকৈ সাৰ ছটিয়াই আছে দেখাই আছোঁ মই। এইটো সিহঁতে সাৰ ছটিয়াই আছে এয়া। আৰু মাটি বৰ ধুনীয়াকৈ চহাইছে। আমাৰ ঘৰৰে ট্ৰেক্টৰ হয়, সেইটো আমাৰ নিজৰ ট্ৰেক্টৰ নাই, কিন্তু সিহঁতে আমাৰ ঘৰৰ ওচৰৰ ট্ৰেক্টৰ দি মাটি এবাৰ চহাইছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ।